তো সেই দোস্ত ওয়েলকাম টু মাই চেনেল দিবাসাম ব্লগ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকৰ কি খবৰ? মোৰ খবৰ একদম মজা ফাটাফাটি খবৰ। তো যাই আছোঁ নলবাৰী চক বাজাৰ, গাড়ী ল'ব যাই আছোঁ এখন ছুপাৰ বাইক। তো বাইকখন মডেলটো নতুন মডেল, নতুনকৈ লঞ্চ হৈছে মানে সেইখন বাইকটো আনবা যাই আছোঁ মই। তো গোটেই ভিডিঅ'টো চাই থাকক আপোনালোকে। তো একদম ধামাকা হ'ব যাই আছে ভিডিঅ'টো। মোৰ লগত আছে এইফালে জিতু ভাই, ড্ৰেছতে আছে একদম সোমাই দিছে। আমাৰ জিতু ভাই য'ত ডিউটি কৰি আছে ইয়াৰ পৰা বেছি দূৰ নহয়, তো এখিনি খোজকাঢ়ি যাওঁ মানে সেই এইখন গেট আৰু সেইখন গেট। তো দোস্ত ফাইনেল আহি পালোঁ শ্ব'ৰুমৰ ভিতৰত। তো শ্ব'ৰুম আছে দুটা দাদাহঁতৰ, তো এটা আছে বৰকুৰাত আৰু এটা আছে চক বাজাৰত তেল ডিপুৰ কান্দাত। তো গাড়ী মডেলকেইটা দেখি আছোঁ আপোনালোকক চাওক। তো দোস্ত আহি পালোঁ শ্ব'ৰুমৰ ভিতৰত। ইপিনে আমাৰ দাদা আছে, দাদাৰ নামটো? মোৰ নাম কমল বৰ্মন, নলবাৰী ভিডিঅ' শ্ব'ৰুমত চেলিব্ৰিটি হয়। তো দোস্ত এখন হিৰোৰ নতুন মডেল আহিছে বাইকখনৰ। তো বাইক কৰিশ্মা বাইক হয় আপোনাৰ 210cc LED একদম ডিজিটেল মিটাৰ। তো এইখনৰ প্ৰাইচ? এইখনৰ প্ৰাইচ 2,15,000 আহিব। এইখনত বহুতখিনি ফেচিলিটি আছে। ইনষ্টলমেণ্টত ল'ব বিচাৰে এইখন ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট মোটামুটি 35 পৰা 40,000ৰ ভিতৰত লাগিব আৰু চিভিল ভাল লাগিব। তো এইখনো নতুনকৈ মডেল আহিছে এক্সট্ৰিম 125। তো এইখনৰ দাদাই কিবা কৈ দিব। তো ডাউন পে'মেণ্ট? সেইখনত ডাউন পে'মেণ্ট 15,000ৰ পৰা ওলাব। তো এইখন একদম কমতে পাই আছে, 15,000 টকা লৈ আহক আৰু গাড়ীখন উলিয়াই লৈ যাওক। এনেকুৱা তো আপোনালোকে এইখন গাড়ী নিব পাৰে, ডাউন পে'মেণ্ট 10,000 টকা দিয়ক আৰু গাড়ীখন উলিয়াই লৈ যাওক। তো আপোনালোকৰ চিভিলটো ভাল লাগিব, চিভিলটো ভাল হ'লে ডাউন পে'মেণ্ট কমতে আহিব। এইখিনি আৰু যদি আপোনাৰ গাড়ী ল'ব বিচাৰে দাদাহঁতৰ কণ্টেক্ট নাম্বাৰ মই ডিছক্ৰিপশ্যনত থৈ দিম, তাৰ পৰা কণ্টেক্ট কৰিব আৰু আপোনালোকে। তো শ্ব'ৰুম দুটা আছে, এটা বৰপুৰা আৰু এটা চক বাজাৰৰ কান্দাত, তেল ডিপু কান্দাত। আপোনালোকে কণ্টেক্ট কৰি আহিব আপোনালোকে আহিলে। তো শ্ব'ৰুমৰ নামটো? শ্ব'ৰুমৰ নামটো দিশান মটৰ্ছ, নলবাৰী বৰপুৰা। তো দোস্ত এইখন গাড়ী মই ল'ম বুলি ভাবিছোঁ। অহা মাহত এইখন গাড়ী আপোনালোকে পাব মোৰ ভিডিঅ'ত দেখা। তো এটা কাৰণে চলে আৰু ৰ'বচোন, এই যিটো বেক কেমেৰাটো দিছোঁ ল'বা ল'বা বুলি জানো। তো ইয়াত গাড়ী এক্সচেঞ্জো হয়। তো আপোনালোকে সেইখন গাড়ী দি এখন গাড়ী লৈ যাব পাৰিব। কিবা এটা ডাউন পে'মেণ্ট ধৰা যায় ন, কিবা এটা পইচা ধৰা যায় এক্সচেঞ্জ হ'লেও। তো আহিব, কথা পাতি ল'ব, ডিছক্ৰিপশ্যনত নাম্বাৰ আছে। মই ভালকৈ নাজানো, দাদাৰ লগত কথা পাতি ল'ব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। তো আপোনালোকে আহিব পাৰে ইয়াত। তো ইয়াত ভিডিঅ'টো সামৰিছোঁ, ডিছক্ৰিপশ্যনত গোটেই ফোন নাম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া আছে।